৭২ চনৰ 18 নৱেম্বৰত জুবিনৰ জন্ম হয় মেঘালয়ৰ তুৰাত। মৰমৰ জুবিন দা কলৈ গুচি গলা। জুবিনৰ পিতৃৰ নাম মোহিনী ঠাকুৰ। মাকৰ নাম আছিল ইলিবৰ ঠাকুৰ। মৰমৰ জুবিন দা কলৈ গুচি গলা। সৰুৰে পৰা জুবিন প্ৰকৃতি প্ৰেমিক আছিল। জীৱ-জন্তু গছ-গছনি সকলোকে ভাল পাইছিল। মৰমৰ জুবিন দা কলৈ গুচি গলা। ৩৮,০০০ তেওঁ গানকে লিখিছিল। ৪০টা ভাষাত তেওঁ গানকে গাইছিল। মৰমৰ জুবিন দা কলৈ গুচি গলা। হাজাৰ হাজাৰ জনতাই জুবিনক ভাল পাইছিল। কোটি কোটি গুণমুগ্ধৰ হৃদয়ত তেওঁ ৰৈছিল। মৰমৰ জুবিন দা কলৈ গুচি গলা। দুখীয়া জনতাক তেওঁ সহায় কৰে। অনাথ বিকলাংগক তেওঁলোক দান কৰে। মৰমৰ জুবিন দা কলৈ গুচি গলা। শ্যাম কানু সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি জুবিনক লৈ যায় ছিংগাপুৰত মাতি। ছিংগাপুৰত যায় গোল্ডেন ফেষ্টিভেললৈ। সাগৰত নমাই দিয়ে গা ধুবলৈ। মহাবাহু সাগৰত জুবিনে সাঁতোৰে। সাগৰৰ তলিতে শেষ নিশ্বাস এৰে। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত জুবিনৰ মৃত্যু হয় ৫২ বছৰত। শেখৰ সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে ৰক্ষকে ভক্ষক হৈ জুবিনক মাৰিলে। ৰক্ষকে ভক্ষক হৈ জুবিনক মাৰিলে। অসমবাসী ৰাইজে আন্দোলন কৰিলে। জুবিনৰ অপৰাধীক ধৰি দিব লাগে। এই অসমবাসী ৰাইজে আন্দোলন কৰিলে। জুবিনৰ অপৰাধীক ধৰি দিব লাগে। গৰিমা তুমি চিন্তা নকৰিবা। মোৰ পিতা তোমাৰ শহুৰক তুমি চাবা। অসুখীয়া পিতা মোৰ তুমি যত্ন ল'বা। ৰৈ যোৱা কামবোৰ তুমিয়ে কৰিবা। গৰিমা বৌ তুমি ভাঙি নপৰিবা। জুবিন দাৰ ন্যায় হ'ব নিশ্চয়ে জানিবা। মামা তুমি ভয় নকৰিবা। জুবিন দাৰ অপৰাধী সোনকালে ধৰিবা। অসমবাসী ৰৈ আছে নেজে পাবলৈ। অপৰাধীক ধৰি আনি ফাঁচি দিবলৈ। অপৰাধীক ধৰি আনি ফাঁচি দিবলৈ।